হেল্ল' দোস্ত, ধ্ৰুৱ ষ্টুডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ চবৰে ভালেনে? মোৰ ভালে। হেল্ল' ফ্ৰেণ্ডছ ব্লগ, মই আপোনালোকক আমাৰ ঘৰত এটা জলকীয়া গছ আছে দেখাই দিম। এইটো চাওক কেনেকুৱা জলকীয়া, চাই থাকক। এইটো ইমান জ্বলা, বহুত জলকীয়া কয় নে কিবা কয় নাজানো। বিৰাট জ্বলাই জলকীয়াটো। বলক আমাৰ ঘৰতে থকা আৰু এটা গছ দেখাই দিওঁ। এইটো চাওক, কোনে জানে কি গছ বুলি কয়? মই কিন্তু জানো দেই, এইটো অমিতা গছ। মই এইটো বহুত দূৰৰ পৰা আনি ৰুই দিছিলোঁ। বহুত ডাঙৰ হয় আৰু বহুত মিঠা লাগে। এতিয়া পকিছে, আমি তিনিটামান খালোঁ আৰু বহুত টেষ্টি। মই দিল্লীৰ পৰা আনি ৰুই দিছিলোঁ এইটো পুলি। তাতে 4টা নে 5টা হৈছিলে এইকেইটাই। আৰু এটা বস্তু দেখুৱাম বলক। চাওক, মই আপোনালোকক দেখাই আছোঁ গছত উঠি। আমাৰ ঘৰৰ আগফালে এটা নিম গছ আছিল, তাতে কেইটামান পোৱালি দিছিল চৰাইয়ে। চৰাই পোৱালিকেইটা দেখুৱাবলৈ চেষ্টা কৰিম। মই গছত উঠিলোঁ, আপোনালোকক এতিয়া দেখাই আছোঁ পোৱালিকেইটা। চাই থাকক, ইমান মৰম লগা পোৱালি। কি চৰাইৰ পোৱালি সেইটো নাজানো, কিন্তু আপোনালোকে জানিলে কমেণ্টত ক'ব। ইমান মৰম লগা, মোৰ ফালে চাই আছে পুৰা মোবাইলটোৰ কাৰণে। সিহঁতে ভাবিছে মোক উঠাই লৈ যাব নেকি, এনেকুৱাও ভাবি আছে ইহঁতে। পুৰা চাই আছে এইপিনে মোৰ পিনে। আৰু এটা বস্তু আছে আমাৰ ঘৰতে, শহাপহু আছে দুটা। সেই দুটাও দেখুৱাম, চাই থাকক। যি ধুনীয়াকৈ ঘাঁহ খাই আছে। সেই দুটা মই বহুতকেইটা আছিলে, এতিয়া নাই, কুকুৰে খাই দিছে কেইটামান এৰি দিয়াতে। এইকেইটা মই আনিছিলোঁ কোকৰাঝাৰৰ বজাৰৰ পৰা। ইমান মৰম লগা, বিৰাট মৰম লগা দুটা। এই দুটাহে আছে। 7টামান হৈছিলে, পোৱালি দিছিলে। মই কোকৰাঝাৰৰ পৰা লৈ আহিছিলোঁ। মই এইবিলাক বহুত ভাল পাওঁ। কোনে ভাল পোৱা কমেণ্টত জনাই দিবা। শহাপহু দুটা কাৰোবাক লাগিলে ক'বা, দি দিম দিয়া, পুহিব পাৰিবা ঘৰতে।